নমস্কাৰ সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া শিৱৰাত্ৰি মেলালৈ ওলাই আহিলোঁ আৰু মেলা বা কিবা এক্সপো এনেকুৱা হৈ থাকিলে এনেও টাউনলৈ ওলাই আহি বৰ ভাল লাগে বস্তুবিলাক চাই সেইকাৰণে বোলো আপোনালোককো ভিডিঅ' এটা বনাই বোলো দেখাই দিওঁ। ইমান যে বস্তুবোৰ উলিয়াইছে ৰং বিৰঙৰ বস্তুবোৰ লোৱাতকে এনেই চাই বৰ ভাল লাগে মেলাবিলাক। শিৱসাগৰত এনেকুৱা কিবা শিৱৰাত্ৰিয়ে হওক দীপাৱলীয়ে হওক হোলীয়ে হওক এনেকুৱা কিবা কিবি অনুষ্ঠান হ'লে আৰু উৎসৱ এনেকুৱাবিলাক থাকিলে একদম বিৰাট ভাল লাগে আৰু বহুত মানে পৰিৱেশটোৱে এটা বেলেগ ধৰণৰ হৈ থাকে খুব ভাল লাগে ওলাই আহি। কিবা লোৱা নেকি এইবোৰ ঢেৰ পালাহেঁতেন চোৱা ইয়াত ঢেৰ আছিলে এইবিলাক। मत आइएगा मत आइएगा तो মোৰ ঝুমকাবোৰ দেখিলে বৰ ভাল লাগে একদম গোটেইকেইযোৰ যেন কিনি লৈ ল'ম বেলেগ কিনো নিকিনো সেইটো নাজানো কিন্তু ঝুমকা দেখিলে মানে একদম কিনিব মন যায় আৰু। ইয়াতে অলপ সময় আমি ৰখিলোঁ আৰু ল'ৰাটোৱে বোলে এয়া কিবা জুচ খায় সেইটো কাৰণে অলপ সময় ৰখিলোঁ ইয়াতে। খাবলৈও ভয় লাগে নহয় কিবা মিলাই বনাই দিছে। दस टका নালাগে আছে এইয়া পিগি বেংক ল'ব পাৰিলে এতিয়া আহিলোঁ দৌলৰ ফালে আৰু এয়া চাৰিওফালে মানুহবিলাক ৰখি আছে আৰু এইটো চাইডে এয়া চাকি জ্বলাবৰ কাৰণে ঘৰ বনাই দিছে। দৌলৰ পৰা ওলাই আহি আমি চাহ একাপ খাম বুলি ওচৰৰ এখন হোটেল এখনতে সোমালোঁ। ঘৰ আহি পালোহি আৰু এয়া মই ঝুমকা দুযোৰ কিনি ল'লোঁ খুব ভাল লাগিছিলে এই দুযোৰ আৰু ইয়াত 200 টকা ল'লে এই দুযোৰত। আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু মেলা দেখুৱালোঁ মোৰ লগতে আপোনালোককো। বাই।